আসসালামু আলাইকুম সকলোকে মোৰ চেনেল মনৰ কথালৈ পুনৰ স্বাগতম জনাইছোঁ। মই এজনী স্বাস্থ্যকৰ্মী আৰু আজি মোৰ ডে 2। প্ৰতিদিনৰ দৰে মই পুৱা সোনকালে উঠি মই মোৰ কামত লাগি যাওঁ। মই ভাবোঁ জীৱনত সৰু সৰু ভাল অভ্যাসে আমাক আগুৱাই লৈ যায়। আমাৰ স্বাস্থ্য আৰু মন দুয়োটাই ভাল ৰাখিবলৈ ডেইলি কিছু সৰু সৰু কাম খুবেই প্ৰয়োজন। তো সদায় নিচিনাকৈ মই ৰাতিপুৱা উঠি ব্ৰাছটো কৰি লৈ মোৰ প্লাণ্টজোপা পানী দি লৈছোঁ এনেকৈ। তাৰ পিছত মই গৰম পানীত এনেকৈ জিৰা আৰু আদা দি কেনে অকণমান গৰম পানী খালী পেটতে খাই লৈছোঁ। কিছুমান সৰু সৰু ভাল অভ্যাস ল'বলৈ চেষ্টা কৰিছোঁ মুঠতে। তো তাৰপিছত এনেকৈ মই অলপ এক্সাৰচাইজ কৰি লৈছোঁ। দিনটোত মই প্ৰায় 10 মিনিটমান হ'লেও এনেকৈ এক্সাৰচাইজ ৰাতিপুৱাটো কৰি লওঁ। তাৰপিছত মই ব্ৰেকফাষ্টত এনেকৈ অ'টছ বনাই লৈছোঁ। অ'টছৰ ওপৰতে এনেকৈ আঠিয়া কল দুটামান কাটি লৈছোঁ। আপোনালোকেও এনেকৈ ৰেচিপিটো ট্ৰাই কৰিব পাৰে, বহুতেই টেষ্টি হয়। গতিকে আঠিয়া কলৰ লগত এনেকৈ কেইটামান কিচমিচ লৈ লৈছোঁ। ৰেচিপিটো টেষ্টিও হয় আৰু হেল্ডিও হয় আৰু লগতে আপোনালোকৰ পেটো ভৰে, সোনকালে হয়। গতিকে মই এনেকৈ প্ৰায়ে খাই থাকোঁ, আপোনালোকেও এনেকৈ খাব পাৰে। তাৰপিছত দুপৰীয়াৰ আহাৰৰ বাবে মই ৰাজমা চাউল বনাই লৈছোঁ আৰু এনেকৈ কেইটামান চালাড কাটি এনেকৈ খালোঁ আৰু। দেন ডিউটি যোৱাই সময় হৈ গ'ল আৰু ইভিনিং ডিউটি। হস্পিটেলটো মোৰ ওচৰতে, গতিকে এনেকৈ মই খোজকাঢ়িয়ে গৈ থাকোঁ। গৈয়ে মই মোৰ কামত ব্যস্ত হৈ গ'লোঁ। দেন মই অহা টাইম হৈ গ'ল। ইভিনিং ডিউটিৰ পৰা আহি প্ৰায়ে ৰাতিয়ে হৈ যায়। তো গাইজ, আজি ব্লগটো এইখিনিয়ে। আশা কৰোঁ আপোনালোকৰ ব্লগটো ভাল লাগিছে। যদি ভাল লাগিছে কমেণ্টৰ জৰিয়তে জনাব। তেতিয়ালৈকে বাই বাই, খুদা হাফিজ, টেক কেয়াৰ।